নমস্কাৰ বন্ধু-বান্ধৱীসকল শিকো অসমীয়ালৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে যিয়ে আপোনাৰ পকেটত পোনপটীয়া প্ৰভাৱ পেলাব পাৰে পঞ্জাৱ নেচনেল বেংকৰ নতুন নিয়মৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিৰ ধনলৈকে সকলোবোৰ কথা আজিৰ এই ভিডিঅ'টোত মই বিতংকৈ জানাম গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই কৰি লওক প্ৰথমটো ডাঙৰ খবৰ আহিছে পঞ্জাৱ নেচনেল বেংকৰ পৰা যদি আপোনাৰ পিএনবিত একাউণ্ট আছে তেন্তে সাৱধান হওক অহা 1 এপ্ৰিলৰ পৰা বেংকটোৱে এটিএম পৰা টকা উলিওৱাৰ নিয়ম সলনি কৰিবলৈ লৈছে নতুন নিয়ম অনুসৰি এতিয়াৰ পৰা আপুনি এটিএমৰ জৰিয়তে দিনটোত কেৱল ৫০,০০০ টকাহে উলিয়াব পাৰিব ইয়াৰ আগতে এই সীমা বেছি আছিল কিন্তু এতিয়া বেংকে ইয়াক সীমিত কৰি দিছে দ্বিতীয়টো খবৰে সাধাৰণ জনতাক অলপ চিন্তাত পেলাব পাৰে পুনৰ বৃদ্ধি পালে এলপিজি গেছৰ দাম ঘৰুৱা ব্যৱহাৰ কৰা চিলিণ্ডাৰৰ দাম একেলগে ৬০ টকা বৃদ্ধি কৰা হৈছে কেৱল ঘৰুৱাই নহয় বাণিজ্যিক চিলিণ্ডাৰৰ দামো ১৫০ টকাকৈ বৃদ্ধি পাইছে গতিকে এতিয়াৰে পৰা আপুনি গেছ বুকিং কৰিলে নতুন বৰ্ধিত মূল্যহে পৰিশোধ কৰিব লাগিব তৃতীয় খবৰ আহিছে দেশৰ কোটি কোটি কৃষকৰ বাবে আপোনালোকে চাগে পিএম কিষানৰ ২২ নম্বৰ কিস্তিৰ বাবে অপেক্ষা কৰি আছে শেহতীয়া খবৰ অনুসৰি অহা ১৩ মাৰ্চ ২০২৬ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণলৈ আহিব আৰু সেই দিনাই তেওঁ কোকৰাঝাৰৰ পৰা এই আঁচনিৰ ধন মুকলি কৰাৰ সম্ভাৱনা আছে মন কৰিবলগীয়া যে এইবাৰ বহুতো কৃষকৰ নাম তালিকাৰ পৰা কটা যোৱাৰ সম্ভাৱনা আছে কাৰণ চৰকাৰে KYC আৰু মাটিৰ নথিৰ ভেৰিফিকেশ্যনত বহুত কঠোৰ হৈছে গতিকে যদি আপুনি এতিয়ালৈকে KYC কৰা নাই তেন্তে সোনকালে কৰি লওক যাতে আপোনাৰ ২০০০ টকাৰ কিস্তিটো বন্ধ হৈ নাযায় আধাৰ কাৰ্ডক লৈও এটা নতুন আপডেট আহিছে যদি আপুনি আপোনাৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰ লিংক কৰিব বিচাৰে বা কিবা আপডেট কৰিব বিচাৰে তেন্তে এতিয়াৰ পৰা আপুনি চৰকাৰীভাৱে ৭৫ টকা চাৰ্জ দিব লাগিব আগতে এই চাৰ্জ কম আছিল কিন্তু এতিয়া নতুন নিৰিখ নিৰ্ধাৰণ কৰা হৈছে গতিকে যদি আপোনাৰ কিবা আপডেট কৰিবলগীয়া আছে তেন্তে এই কথাটো মনত ৰাখিব শেষত এটা অতি ভাল খবৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে সুখবৰ লৈ আহিছে চৰকাৰে অহা ১০ মাৰ্চ তাৰিখে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী মহিলাসকলৰ বেংক একাউণ্টত চৰকাৰে ৯,০০০ টকাকৈ জমা দিব এই টকাখিনি এককালীন সাহায্য হিচাপে আগবঢ়োৱা হ'ব বুলি জানিব পৰা গৈছে গতিকে ১০ মাৰ্চৰ দিনটোত আপোনাৰ একাউণ্টটো এবাৰ চেক কৰি চাবলৈ নাপাহৰিব আজিৰ খবৰকেইটা ইমানেই আছিল এই ৪টা খবৰৰ ভিতৰত কোনটো খবৰে আপোনাক বেছি প্ৰভাৱিত কৰিলে কমেণ্ট কৰি জনাওক ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিব